ফকিৰাম বুলি নহয়, আমাৰ বিটিআৰৰ এতিয়া 40টা সমষ্টি আছে। 40টা সমষ্টিতে UPPL দলৰ যোগদান কাৰ্যসূচী চলি আছে। আজি ইয়াতে 2835 জন, মেইনলি BPF, কংগ্ৰেছ আৰু AIUDF এই তিনিটা দলৰ পৰা আমাৰ দলত যোগদান কৰিছে। আমাৰ ফকিৰাগ্ৰাম যোনটো সমষ্টি বা ফকিৰাগ্ৰাম আমাৰ ব্লক কমিটি UPPL এইটো দিনে দিনে শক্তিশালী হৈ আহিছে। গতিকে আগন্তুক দিনত আমি ফকিৰাগ্ৰাম সমষ্টিত ভাল এটা ফলাফল কৰিব পাৰিম ৰাজনৈতিকভাৱে। এইটোৱে আপোনালোকে আজিৰ যোগদান কাৰ্যসূচী আমি ক'ব পাৰোঁ। প্ৰাৰ্থী প্ৰক্ষেপ কৰি পাইছে বুলি ক'ৰ পৰা আপোনালোকে খবৰ পাইছে মই নাজানো, কিন্তু আমাৰ দলৰ ভিতৰত এতিয়া প্ৰাৰ্থীৰ বিষয়ে আলোচনাই হোৱা নাই আৰু সময়ো হোৱা নাই আলোচনা কৰাৰ। আপোনাৰ নিৰ্বাচন হ'ব এপ্ৰিল মে মাহত, তো গতিকে এতিয়া 5 মাহমান সময় আছে। এতিয়া প্ৰাৰ্থী আলোচনা কৰিবলৈ সময় হোৱাই নাই। প্ৰাৰ্থীৰ ক্ষেত্ৰত আমি NDA হিচাপে আলোচনা কৰিম। ইয়াতে BJP থাকিব, AGP থাকিব, UPPL থাকিব। আমাৰ বিটিআৰত 2টা সমষ্টি আছে। এটা সমষ্টিত BJPয়ে খেলিব, আনটো সমষ্টিত আমাৰ UPPLয়ে খেলিব। তো কোনটো সমষ্টি কোনে খেলিব এইটোও আমি সিদ্ধান্ত এতিয়াও লোৱা নাই। গতিকে NDAৰ নেতৃবৃন্দহে আলোচনা কৰিবলৈ ঠিক কৰিব প্ৰাৰ্থী কোন হ'ব, কোনে ক'ত খেলিব। নাই, মই আজি সুখী। মই এজন সাধাৰণ কৰ্মী আছিলোঁ UPPLৰ, আজি মই সাধাৰণ সম্পাদক হয় UPPLৰ। মই সুখী হয় যোনটো পজিশ্যনত আছোঁ। দলে যি দায়িত্ব দিয়ে এইটো পালন কৰিবলৈ মই সুখী থাকিম সদায়। আৰু মোৰ উদ্দেশ্যটো মানে তেনেকৈ কিবা পদবী বিচৰা নহয়। মোৰ উদ্দেশ্য, মোৰ লক্ষ্যটো হ'ল ৰাইজক সেৱা কৰা। আমাৰ বিটিআৰ অঞ্চলৰ গৰীব দুখীয়া ৰাইজক বা আমাৰ পিছ পৰি ৰৈ যোৱা যিখিনি সমাজ, এইটো কেনেকৈ উঠাই লৈ যাব পাৰোঁ, মই মনে প্ৰাণে কেনেকৈ ৰাইজক সেৱা কৰিব পাৰোঁ, ইয়াতহে মই মনোযোগ দিছোঁ। Secretary, one of the BPF secretary. আজ যারা ইতিমধ্যে যে আসনে বসেছিলেন, যোগদান কার্যসূচি মাননীয় প্রমোদ বড় সাহেব